Okay. So good morning guys. মই আজি এনেকৈ ভিডিঅ' বনাব লগা হৈছে যোনসকলে থাম্বনেল চাই ক্লিক কৰিছা ভাল ভিডিঅ'তে ক্লিক কৰিছা তো কথাটো হ'ল এনেকুৱা আজি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্যটো হৈছে মই আজিৰ পৰা প্ৰায় 1 বছৰমানৰ আগত মই পঢ়ি আছিলোঁ ITI তো ITIৰ বাবে এটা মই ভিডিঅ' বনাইছিলোঁ তো ভিডিঅ'টোত বহুত আহিছিলে মই ডেছক্ৰিপশ্যনৰ লিংকটো দিছোঁ আৰু এইখিনি দেখা পাইছে অলৰেডি তো 8K ওপৰত ভিউজ আহিছে তো তাত বহুতে কমেণ্ট কৰি আছিলে এনেকুৱা ধৰণৰ যে ITI কেনেকৈ কি পাছ কৰিব লাগিব ITI কৰিবলৈ হ'লে কি কৰিব লাগিব দাদা ITIত হোষ্টেল আছেনে নাই বহুত ধৰণৰ কিছুমান কথা কৈছিলে ঠিক আছে তো কোন ট্ৰেডত ভাল হয় এনেকুৱা ধৰণৰ বহুত কথা আছিলে তো মোৰ ফালৰ পৰা 2 বছৰ মোৰ এক্সপিৰিয়েঞ্চ তো সিমানখিনি মই তোমালোকৰ আগত মই জনাব বিচাৰিছোঁ এণ্ড যোনসকলে ITI পঢ়িম বুলি ভাবিছা তেওঁলোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিবা মই গোটেইখিনি ডিটেইলছ দি দিম স্পেচিয়েলি আমাৰ নগাঁও ITI বিষয়ে মই বেছিকৈ জানিম কাৰণ মই নিজে নগাঁও ITIত পঢ়িছিলোঁ আৰু বাকী সকলো ITIৰ বাবে একেই হয় প্ৰচেছটো একেই হয় এডমিশ্যন প্ৰচেছ বাকী কি ফেচিলিটিছ আছে গোটেইখিনি মই জনাই দিম তোমালোকক তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ ষ্টাৰ্ট কৰোঁ আৰু লাষ্টলৈকে চাই থাকিবা ঠিক আছে তো লেটছ গো আচ্ছা চ' ফাৰ্ষ্ট কথাটো হৈ গ'ল যে 1 নম্বৰ কথা মোৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰা ঠিক আছে কিয়নো একচুৱেলি বৰষুণ পৰি আছে চবেই গম পাইছে এণ্ড ভিতৰত অলপ প্ৰব্লেম হৈ আছে ভিডিঅ' বনাবৰ কাৰণে চ' মই গাড়ীৰ ভিতৰতহে বনাইছোঁ এণ্ড এইবোৰ বাদ দিয়া মেইন কথাটোলৈ আহোঁ তো ফাৰ্ষ্ট কথাটো হৈ গ'ল যে ITIত কোনো ধৰণৰ হাই ছেকেণ্ডেৰী পাছ নালাগে তো ITI তুমি গ্ৰেজুৱেশ্যন কৰিও কৰিব পাৰা হাই ছেকেণ্ডেৰী পাছ কৰিও কৰিব পাৰা এণ্ড মেট্ৰিক পাছ কৰিও কৰিব পাৰা আৰু 8 পাছ কৰিও কৰিব পাৰা ঠিক আছে তো সবচে ভাল 10 পাছৰ চাৰ্টিফিকেটটো দিলে বেছি ভাল হয় আৰু এনেও তাত গ্ৰেজুৱেশ্যন কৰি গ'লেও অনলি 10 পাছৰ চাৰ্টিফিকেটে দিছে ঠিক আছে তো তাত কথা আহি পৰে ITIত কোন ট্ৰেডত তোমালোকে এডমিশ্যন ল'বা তো তাত তোমাৰ কথাটো হৈ যায় কি দুটা ভাগ আছে এটা হ'ল NCVT এটা হ'ল SCVT ঠিক আছে তো NCVTটোত অলপ মানে দুইটা একে হয় ঠিক আছে NCVT আৰু SCVT দুইটাই সব একে হয় মানে ইনষ্ট্ৰাক্টৰ একে থাকে NCVTত যোনে পঢ়ায় SCVTটো তেওঁলোকে পঢ়ায় কিন্তু কথাটো হৈ গ'ল কি NCVT মতলব নেশ্যনেল আণ্ডাৰত হৈ যায় আৰু SCVTত ষ্টেটৰ আণ্ডাৰত হৈ যায় ঠিক আছে তো NCVTত যদি তোমালোকে এডমিশ্যন লোৱা তো তাত অলপ পইচাটো কম লাগে আৰু SCVTত যদি এডমিশ্যন লোৱা তেতিয়া তাত অলপ পইচাটো বেছি লাগে ঠিক আছে তো ছাপ'জ ধৰি লোৱা যদি তোমালোকে NCVTত ছিট পোৱা ঠিক আছে তো NCVTত ছিট পাবলৈ অলপ পাৰ্চেণ্টেজ লাগিব আৰু SCVTত যদি ছিট ল'ব বিচৰা তেন্তে পাৰ্চেণ্টেজ কম হ'লেও হয় পইচাটো খালি তাত বেছি লাগে তো NCVTত পইচা লাগিব ধৰি লোৱা তোমালোকে যদি 1 বছৰ কোৰ্চটো কৰা তো 1 বছৰ কোৰ্চত তোমালোকৰ NCVTত ছামথিং ধৰি লোৱা 1500ৰ পৰা 3000 ভিতৰত মানে 1500ৰ পৰা 2000 টকাৰ ভিতৰত হৈ যায় ঠিক আছে আৰু যদি 2 বছৰ কোৰ্চ হয় এবছৰ কোৰ্চ হ'লেতো তোমাৰ 1500ৰ পৰা 2000ৰ ভিতৰত হৈ যায় আৰু 2 বছৰ যদি কোৰ্চ লয় তেতিয়া হয় তোমাৰ 3000 to 4000 এই দুটাৰ মাজত পাই যাবা ঠিক আছে আৰু তাতে ধৰি লোৱা তোমাৰ কলেজৰ এটা ফিজ থাকে মানে যিটো টি চাৰ্ট হয় আমাৰ সেই টি চাৰ্টটো থাকিব আৰু ধৰি লোৱা এনুৱেল কিবা এটা খৰচ ফিজ লয় এনেকৈ লৈ কৰি আৰু ইউনিয়ন বডিসকলে সেই চাৰ্জটো লয় আৰু ইউনিয়ন বডিসকলে সেইটো তোমাৰ 500 মান ল'ব এটা ৰিচিপ্ট দি দিব সেইটো ল'লে তোমালোকে চাৰ্টটো পাবা মানে স্পৰ্ট টি চাৰ্টটো পাবা আৰু চোলা তোলা কমপ্লিট মানে যিখিনি তোমালোকৰ ইউনিফৰ্ম হয় গোটেইখিনি তোমালোকে পাবা ID চাৰ্ডি পৰ্যন্ত ঠিক আছে সেই 3000 টকাটোতে 3000 পৰা 4000 ভিতৰত হয় আৰু মই এটা এমাউণ্ট ধৰি দিছোঁ কেতিয়াবা তাতকৈ কিবা এটা বেছি যাব তাতকৈ বেছি নাযায় কিন্তু SCVTত যদি তোমালোকে কোৰ্চটো কৰা যদি SCVTত তোমালোকে কোৰ্চ কৰা তো তেতিয়া তোমালোকৰ হ'ব 1 বছৰত মিনিমাম ধৰি লওক 15000 পৰা 20000 ভিতৰত হ'ব আৰু যদি তোমালোকে 2 বছৰ কোৰ্চটো কৰি দিয়া মানে SCVTত 2 বছৰ কোৰ্চ কৰিলে তেতিয়া তোমালোকৰ হ'ব 30000 পৰা মানে 35000 টকাৰ ভিতৰত হ'ব আৰু তাতে তোমালোকৰ ধৰি লোৱা কি বুলি কয় ইউনিফৰ্মটো আহিব আই কাৰ্ড আহিব আৰু টি চাৰ্টৰ কাৰণে এক্সট্ৰা 500 কিবা এটা ল'ব চেম ষ্টাইলত SCVT NCVT চেম 500 কিবা এটা ল'ব বাকী ট্ৰেডটো তোমালোকক মই মানে ক'ব নিবিচাৰোঁ যে এইটো ট্ৰেড লোৱা একচুৱেলি পঢ়িলেতো সকলোৱে ভাল হয় ঠিক আছে আৰু ফাৰ্ষ্ট কথা হৈ গ'ল আমাৰ এখন কলেজ নহয় ITI কলেজ নহয় ITI হ'ল এখন ইনষ্টিটিউট ঠিক আছে তো ইনষ্টিটিউট হিচাপে তাত তোমালোকে ট্ৰেইন কৰাব তোমালোকক মানে একচুৱেলি তোমালোক ষ্টুডেণ্ট নহয় তাত ট্ৰেইনি হৈ থাকিবা ঠিক আছে তো তোমালোকক ইনষ্ট্ৰাক্টৰে ট্ৰেইনি হিচাপে তোমালোকক ট্ৰেইন কৰাব তো তাত তোমালোকে বহুতটো আছে
মই প্ৰথম কৰিছিলোঁ IT ছেক্টৰত ইনফৰমেশ্যন টেকন'লজি এণ্ড ছেকেণ্ডটো মই কৰিলোঁ নেক্সট ইয়েৰ মই কৰিছোঁ NCVTত মই ছিট পাইছিলোঁ তো নেক্সট ইয়েৰ মই কৰিছিলোঁ ৱেল্ডাৰ ট্ৰেডত ঠিক আছে তো দুইটাই ট্ৰেড ভাল আছে বাকী মই নকওঁ যে এইটো ট্ৰেডতে লোৱা বাকী বহুত আছে MMV আছে ইলেক্ট্ৰিচিয়ান আছে চবতে পাবা আৰু তাত তোমাৰ ধৰি লোৱা NCVT SCVT দুইটা কেতিয়াবা ভাগ হৈ থাকে ঠিক আছে কেতিয়াবা NCVTটো থাকে SCVTটো থাকে কোনোবা এটা বছৰত ধৰি লোৱা SCVTটো থাকে অনলি SCVTত থাকে কোনোবা এটা বছৰত NCVTত অনলি থাকে এনেকুৱা ধৰণৰ থাকে তো সেইটো তোমালোকে পাই যাবা যেতিয়া তোমালোকে এপ্লাই কৰা তেতিয়া পাবা আৰু এপ্লাই প্ৰচেছটো হৈ গ'ল তোমালোকে অনলাইন কৰিব পাৰা অনলাইন ITI.gov.in এনেকৈ থাকে ৱেবছাইটটো তো তাত গৈ পেলাই তোমালোকে কম্পিউটাৰ যিকোনো এটা কম্পিউটাৰ কেফেত গৈ পেলাই তোমালোকে অনলাইন কৰি ল'ব পাৰা এণ্ড চাৰ্টিফিকেট বিচাৰে অনলি হাই ছেকেণ্ডেৰী মেট্ৰিক চাৰ্টিফিকেট বিচাৰিব তো মেট্ৰিকত যদি পাৰ্চেণ্টেজ ভাল থাকে তেন্তে তোমালোকে NCVTত পোৱা চান্স মানে 80% তোমালোকৰ থাকে আৰু বাকী ধৰি লোৱা তোমালোকে যদি SCVTত ল'ব বিচৰা তেতিয়া অলপ পইচাটো বেছি লাগে কিন্তু তেতিয়া পাৰ্চেণ্টেজ ধৰি লোৱা পাছ কৰিলে হৈ গ'ল ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন মানে পাছ কৰিলে হ'ল আৰু পইচাটো অলপ দিব লাগে আৰু তাতো ধৰি লোৱা কাউন্সেলিং ছিষ্টেম থাকে তো কাউন্সেলিং যেতিয়া তোমালোকৰ 4-5টামান কাউন্সেলিং হয় তাতো যদি নাম নাহে তেতিয়া তোমালোকৰ ৰিজাৰ্ভ এটা এক্সট্ৰা প্ৰচেছ থাকে সেইটোত ধৰি লোৱা যোনসকলে মানে ধৰি লোৱা সেইখিনি সময়ত কি হৈ যায় ITটো এডমিশ্যন লৈ ল'লে ITটো এপ্লাই কৰি দিলে আৰু পলিটেকনিকতো কোনোবাই এপ্লাই কৰি দিলে পলিটেকনিকৰ ৰিজাল্টটো পিছত দি দিয়ে তো যোনসকল লোকে ITত অলৰেডি ছিট পাই গ'ল তেওঁলোকৰ পাৰ্চেণ্টেজ ভাল আছিলে তেওঁলোকে ITত অলৰেডি ছিট পাই যায় ঠিক আছে তাৰপিছত পলিটেকনিকত তেওঁলোক গুচি যায়গৈ তো সেই ছিটখিনি যে থাকে সেই ছিটখিনি লোৱাৰ এটা প্ৰচেছ থাকে সেইটো প্ৰত্যেকখন ITৰ এটা প্ৰচেছ থাকে নিজৰ তো সেইটো তোমালোকে ল'ব পাৰা সেইটো কাৰণে অলপ কলেজত গৈ কৰি অলপ কথা পাতিব লাগিব ছাৰসকলৰ লগত নাইবা GS যোনসকল থাকে ইউনিয়ন বডি তো তেওঁলোকৰ লগত কথা পাতিলেও তোমালোকে পাই যাবা বাকী বৰ বিশেষ মই নকওঁ আৰু মই ক'ব বিচাৰিছোঁ নগাঁও কলেজখনৰ বিষয়ে তো মই নগাঁও কলেজত পঢ়িছিলোঁ বহুতে মোক কুৱেশ্যন কৰি আছিলে যে দাদা নগাঁও কলেজত হোষ্টেল আছেনে নাই এণ্ড আৰু কিছুমানে কুৱেশ্যন কৰি আছিলে যে নগাঁও কলেজত গাৰ্লছ হোষ্টেল আছেনে নাই একচুৱেলি সকলো সুবিধা আছে নগাঁও ITI মানে যোনখন ইনষ্টিটিউট হয় তো সকলো সুবিধা তাত পাবা এণ্ড মই নাছিলোঁ হোষ্টেলত কিয়নো মোৰ ঘৰ নগাঁৱতে হয় তো বাকী যোনখিনি আপাৰ আছামৰ যিখিনি ট্ৰেইনি হয় তেওঁলোকে আমাৰ ITI যিখন মানে হোষ্টেল হয় তো তাতে থাকে ঠিক আছে তো তোমালোকে তাত থাকিব পাৰা তো হোষ্টেলৰ কাৰণে কিবা এক্সট্ৰা মানে পইচা দিব লাগে সেইটো বিষয়ে মই ইমান এটা নাজানো তো সেইটো তোমালোকে আহি পেলাই ইয়াত কণ্টেক্ট কৰি জানি ল'ব পাৰিবা আৰু বাকী আছে ৰুম ল'ব পাৰিবা তোমালোকৰ নিজৰ মৰ্জি হোষ্টেলত থাকিম বুলি ক'লে হোষ্টেলত থাকিব পাৰা হোষ্টেলৰ ফেচিলিটি বহুত ভাল হয় আৰু বাকী মাজতে আৰু এটা চান্স আছে কি আমাৰ নগাঁও ITIত বিশেষকৈ এটা জব মেলা হয় ঠিক আছে তাত মানে তোমাৰ যদি মানে পাৰফৰ্মেঞ্চ ভাল থাকে আৰু তোমাৰ পাৰ্চেণ্টেজ ভাল থাকে তো তেতিয়া ডাইৰেক্ট ইয়াৰ পৰা জব পোৱাৰ চান্স থাকে সেইটো এটা মানে অপৰচুনিটি থাকে আমাৰ নগাঁও ITIৰ ফালৰ পৰা নগাঁও ITI বুলি নহয় সকলো ITIতে থাকে বিশেষকৈ আমাৰ নগাঁও ITIৰ বিষয়ে মই জানো বিকজ মই নগাঁও ITIত পঢ়ি গৈছোঁ সেইটো কাৰণে মই কৈ আছোঁ নগাঁও ITIৰ বিষয়ে এণ্ড চব ITIতে একেই থাকে এণ্ড তোমালোকে পঢ়িব পাৰা আৰু পঢ়া মানে কি একচুৱেলি ভালকৈ পঢ়িলে সকলোৱে ভাল আছে ঠিক আছে তো এনেকুৱা নহয় যে এইটো টেট ভাল এইটো হৈয়ে ভাল ITI কৰিলে ভাল বহুত ভাবে কিন্তু হাই ছেকেণ্ডেৰী বহুতে মেট্ৰিক পাছ কৰিও আহে কিন্তু হাই ছেকেণ্ডেৰী পাছ কৰি আহিব পাৰে মই হাই ছেকেণ্ডেৰী পাছ কৰি আহিছিলোঁ কিন্তু হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট নালাগে মেট্ৰিকৰ চাৰ্টিফিকেট হ'লে হৈ যায় বাকী ভাবোঁ ইমানখিনি আছিলে তোমালোকৰ এণ্ড আৰু কিবা যদি জানিব লাগে কমেণ্ট কৰিবা এণ্ড বাকী মই যিমানখিনি তোমালোকক হেল্প কৰিব পাৰোঁ সকলোখিনি মই হেল্প কৰিম যিমান পাৰোঁ মোৰ ইনষ্টাগ্ৰামত তোমালোকে মেছেজ কৰিব পাৰা মই 100% মই তোমালোকক মই ৰিপ্লাই দিম ৰেছপন্স দিম তো বাকী ইমানখিনি আছিলে আজি ভিডিঅ'টো এণ্ড ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বা আৰু যোনসকল তোমালোকে নতুনকৈ ITI পঢ়িম বুলি ভাবি আছা তেওঁলোকলৈ অলপমান শ্বেয়াৰ কৰি দিবা আৰু যোনসকলে নতুনকৈ পাছ কৰিছে HSLC হওক বা HS তো তেওঁলোকলৈকো মোৰ ফালৰ পৰা বহুত অভিনন্দন থাকিলে আৰু ITI ল'ব পাৰা বহুত ভাল হয় ঠিক আছে তো আজিলৈ ইমানেই তো বাই বাই আকৌ নতুন ভ্লগ এটাত লগ পাম তো বাই বাই টেক কেয়াৰ লাভ ইউ অল